কবিতাৰ শিৰোনাম স্পৰ্শ দুখ। কবি মনহৰি বায়ন। আবৃত্তি প্ৰণীতা দাস। নিচুকনি গীত গাই শুৱাই থোৱা সেই দুখন হাত, খোজ কাঢ়িবলৈ লওঁতে খামুচি ধৰা সেই আঙুলি, ৰজাৰ হুকুম বুকুতে বান্ধি এডিম চেডিম বা খেলা সমনীয়াবোৰৰ সেই আঙুলিৰ কঁপনি, আৰু হাতত হাত থৈ ঠিকনা সলনি কৰা মোৰ বুকুৰ যোনটো ওলমি আছে 1 মিটাৰ দূৰত্বত। মোক বাঁহী বজাই মাতে 10 বছৰীয়া জন্তুৰ দুধাৰি লোটক কলিজাত নিগৰি পৰে। কোৱাৰাণ্টাইন শেষ হোৱালৈ এই পথবোৰ জনশূন্য হৈ পৰিব। ডুব যোৱা বেলিটোৰ প্ৰাৰ্থনাৰ সুৰ এটা মাথো ভাহি থাকিব। উদাস চৰাইবোৰ বাঁহলৈ উভতিব। ৰাতিৰ গান শুনিবলৈ কোনো সাৰে নাথাকিব। মাথো মোক আৱৰি থকা হাত আৰু আঙুলিবোৰত একোটা প্ৰাচীন প্ৰশ্নৰ দৰে জ্বলি থাকিব এগছি বন্তি। যিসকল এই বাটেদি গুচি গ'ল তেওঁলোককে সোধো, কিদৰে স্পৰ্শকাতৰ হৈ গুচি যাব পাৰি, এৰি থৈ যাব পাৰি পিয়াহৰ এটুপি পানী।